নমস্কাৰ ইনফৰমেশ্যন সম্পৰ্কীয় আন এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতিয়ে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কেইমাহমান আগতে ঘোষণা কৰিছিল যে তেখেতে অসমৰ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাকেই 10,000 টকাকৈ প্ৰদান কৰিব আৰু ইতিমধ্যে এই 10,000 টকীয়া পাবলগীয়া আত্মসহায়ক গোটৰ মহিলাসকলৰ সদস্যৰ নামৰ তালিকা এখন প্ৰকাশ হৈছে। আজি মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক এই তালিকাখন আপুনি কেনেদৰে মোবাইলতে চাব পাৰিব এই বিষয়ত দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টি অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইয়াৰ বাবে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰলৈ যাব লাগিব। আপুনি ইয়াত চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব SHG মানে চেল্ফ হেল্প গ্ৰুপ SHG WISE WISE ভেৰিফাই লিষ্ট VERI ভেৰিফাই লিষ্ট LIST আপুনি এনেকৈ লিখি আপুনি ইয়াত চাৰ্চ কৰি দিব। দেখিছে পেজ এটা খোল খাইছে। ইয়াতে আপুনি প্ৰথমতে দেখিছে nrlm.gov.in ইয়াত আপুনি ব্লক ৱাইজ SHG এণ্ড মেম্বাৰ ডিটেইলছ আছে। ইয়াত আপুনি ক্লিক কৰিব। ইয়াৰ পিছতে অন্য এটা পেজ খোল খাইছে। দেখিছে আপুনি হোম বুলি আহিছে আৰু NRLM ডাটা ফৰ IPPE ইয়াত আপুনি প্ৰথমতে দেখিছে ষ্টেট অল আপুনি ইয়াত অল যে দেখিছে তাত আপুনি এইফালে সোঁফালে এইটো ইয়াত আপুনি ক্লিক কৰক। ইয়াত অল আছে আপুনি নিজৰ ৰাজ্যখন বাছনি কৰিব। যিহেতু আমাৰ এছাম হয় গতিকে আমি অসম এছামটো আমি ক্লিক কৰিলোঁ। ইয়াৰ পিছতে আপুনি তলত দেখিছে 2 নম্বৰ ডিষ্ট্ৰিক্ট আছে। আপুনি ইয়াত ডিষ্ট্ৰিক্টত গৈ আপোনাৰ নিজৰ জিলাখন আপুনি ইয়াত বাছনি কৰিব লাগিব। আপুনি কোনখন জিলাৰ পৰা তালিকাখন চাব বিচাৰে আপুনি সেই জিলাখন ইয়াত আপুনি সিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত আপুনি ব্লক ইয়াত ডেভেলপমেণ্ট ব্লকৰ কথা কোৱা হৈছে। আপুনি ইয়াত নিজৰ ডেভেলপমেণ্ট ব্লকটো ইয়াত আপুনি চাৰ্চ কৰি ক্লিক কৰি দিব। ইয়াৰ পিছতে গাঁও পঞ্চায়ত দেখিছে আপুনি গাঁও পঞ্চায়ত ইয়াত আপুনি আপোনাৰ নিজৰ গাঁও পঞ্চায়তটো আপুনি ইয়াত বিচাৰি চাৰ্চ কৰি ক্লিক কৰি দিব। ইয়াৰ পিছত চাওক আপুনি তলত দেখিছে ভিলেজ গতিকে আপুনি যিখন গাঁৱৰ পৰা আত্মসহায়ক গোটৰ সদস্যত অন্তৰ্ভুক্ত হৈছে সেই গাঁওখনৰ নাম ইয়াত আপুনি বিচাৰিব লাগিব আৰু বিচাৰি আপুনি ইয়াত সিলেক্ট কৰি শেষত যে দেখিছে তলত ছাবমিট অপশ্যন আছে তাত দেখিছে সোঁফালে আছে তলতে ছাবমিট বুলি ইয়াত আপুনি ক্লিক কৰি দিব। দেখিছে ছাবমিটখন অপশ্যনটো ক্লিক কৰাৰ পিছতে অন্য এটা পেজ খোল খাইছে আৰু আপুনি তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকক। ইয়াত দেখিছে প্ৰথমতে দেখিছে ষ্টেট নেম বাওঁফালে তাৰপিছত আছে ডিষ্ট্ৰিক্ট নেম ব্লক নেম দেখিছে গাঁও পঞ্চায়ত নেম ভিলেজ নেম SHG নেম মানে আপোনাৰ আত্মসহায়ক গোটৰ নামটো আছে। ইয়াৰ পিছতে মেম্বাৰ নেম আপোনাৰ আত্মসহায়ক গোটৰ সদস্যাৰ নাম ফাদাৰ হাজবেণ্ডৰ নেম যদি দেউতাক আছে দেউতাক নহ'লে তেখেতৰ স্বামীৰ নাম জেণ্ডাৰ আছে এজ বয়স আৰু এইফালে ছ'চিয়েল কেটেগৰী। গতিকে এনেদৰে আপুনি ইয়াত কি কৰিব ইয়াত যে সোঁফালে দেখিছে ওপৰত শ্ব' 10 এণ্ট্ৰিজ ইয়াত আপুনি 10জনে দেখি আছে। গতিকে যদি আপুনি লিষ্ট আটাইখিনি চাব বিচাৰে এই লিষ্টখন আপুনি ইয়াত 10ৰ তলত ক্লিক কৰিব। ইয়াত আপুনি 100 কৰি দিব দিলে আপোনাৰ গাঁওখনৰ যিমানখিনি সদস্যৰ নাম আছে আটাইখিনি ইয়াত শ্ব' কৰিব। আপুনি এনেদৰে তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকি আপোনাৰ ইয়াত দেখিছেনে SHG নেম আৰু মেম্বাৰ নেম। গতিকে আপুনি SHG নেমৰ তলত গৈ থাকিব মানে এতিয়া আত্মসহায়ক গোটৰ নাম আৰু এইটো মেম্বাৰ নেম আপোনাৰ নিজৰ নামটো ইয়াত আপুনি পাব। এনেকৈ আপুনি তললৈ বিচাৰি থাকিব। এফালৰ পৰা আছে ইয়াত এলফাবেট হিচাপত আছে ABCD এনেকৈ। গতিকে আপোনাৰ যি আত্মসহায়ক গোটৰ নাম সেই আত্মসহায়ক গোটটোৰ লগতে আপোনাৰ নামটো ইয়াত এনেদৰে বিচাৰি চাব পাৰিব। ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ।